ভাইলেন্স আমাৰ ভাৰতবৰ্ষৰ তুলনাত হয়তো অসমত আমাৰ যিসকল মহিলা যিসকল ছোৱালী তেওঁলোকৰ পজিশ্যনটো বেটাৰ হয় তথাপিতো ভাইলেন্সৰ কেছ ৰিপৰ্ট হৈ থাকে আৰু তাতোকৈ যিটো চিন্তাদায়ক হৈছে যিখিনি কেছ ৰিপৰ্ট নহয় যে কোনোবা ডমেষ্টিক ভাইলেন্সেই হওক বা অন্যান্য ভাইলেন্সত ভুগি আছে আৰু তেখেতসকলে কথাটো ৰিপৰ্ট কৰা নাই সেইকাৰণে আমাৰ যিটো প্ৰগ্ৰাম সেইটো চলি থাকিব এসপ্তাহ 10 দিন জুৰি চলি থাকিব আৰু ইয়াতে আমাৰ ছোৱালীসকলক আমাৰ মহিলাসকলক এই এৱেৰনেছটো ক্ৰিয়েট কৰা হ'ব যে কোনোবা যদি ভাইলেন্সৰ ভিক্টিম হৈ আছে হাউ দে কেন টেক লিগেল ৰিক'ৰ্চ যে লিগেলি ক'ত কেনেকৈ যাব পাৰি হেল্থৰ ক্ষেত্ৰত কি কি কথা থাকিব পাৰে আৰু নট অনলি ফিজিকেল ভাইলেন্স ইম'চনেল এবিউজ মেণ্টেল এবিউজ ছেক্সুৱেল হেৰাছমেণ্ট এট হোম ছেক্সুৱেল হেৰাছমেণ্ট এট দ্য ৱৰ্ক প্লেচ এই আটাইখিনিৰ ওপৰত ইন ডিটেইলছ বিশ্লেষণ হ'ব আৰু তাৰে ওপৰত এৱেৰনেছ ক্ৰিয়েশ্যন কৰা হ'ব কোকৰাঝাৰ জিলা হিচাপে হৰ ঘৰ ঘৰ দস্তক যে কোভিড ভেকচিন এইবাৰ কিমান সফলতা হৈছে বাইদেউ আমি দেখিবলৈ পাওঁ মাজে মাজে বহুত অভিযোগ দেখিবলৈ পাওঁ আমি জিলা হিচাপে কিমান আগবাঢ়ি আছে কোকৰাঝাৰ জিলা বহুতখিনি কনভাৰ্জন হৈছে আপোনালোকে ৰিলাক্টেঞ্চটো হয়তো মিডিয়া হিচাপে যেতিয়া গাঁৱে ভূঞে ঘূৰিছে বা কোকৰাঝাৰ টাউনতে সেইদিনা মই গৈছোঁ যে প্ৰায় এদিনতে আমি 60-70গৰাকী দেখিছোঁ তেখেতসকল ৰিলাক্টেণ্ট আছিলে কাউন্সেলিং কৰাৰ পিছত লৈছে তো ৰিলাক্টেণ্ট যিটো ফেক্টৰ আছিলে সেইটো কনভাৰ্জন হৈছে প্ৰায় 85% কনভাৰ্জন হৈ গৈছে যিসকল প্ৰেগনেণ্ট আৰু লেক্টেটিং তেখেতসকলৰ হৈছে যে নিজৰ কনচেণ্টৰ ওপৰত কথা আৰু কনচেণ্ট দিলে তেখেতসকলে ল'ব পাৰে তো আমাৰ ফাৰ্ষ্ট ড'জ নিয়ৰ কমপ্লিশ্যন আছে এতিয়া খুব মিনিস্কিউল এটা মানে লেছ দেন 0.1% মানহে আছে যিসকলৰ ফাৰ্ষ্ট ড'জ লোৱা নাই তেখেতসকলকো মই অনুৰোধ জনাম যে আনলেছ হেল্থ ৰিজনছে পাৰ্মিট নকৰে তেখেতসকল আগবাঢ়ি আহক আৰু ছেকেণ্ড ড'জ ভেকচিনেশ্যন আমাৰ গতানুগতিক চলি আছে হয় আমাৰ সমাজ কল্যাণ বিভাগে এই মহিলাসকলৰ নাবালিকা কিশোৰী মহিলা মানে যি তেওঁলোকৰ এগেইনষ্ট ভাইলেন্স হৈ আছে হিংসাত্মক ঘটনা মহিলাসকলে মানে মুখামুখি হ'ব লগা হয় সমাজত গতিকে তেওঁলোকক কেনেধৰণেৰে আমি সহায় কৰিব পাৰোঁ এগৰাকী সাধাৰণ মহিলা গাঁৱৰ তেওঁ যদি ঘৰুৱা হিংসাত্মক মানে কাৰ্যত তেওঁ এয়া হৈ আছে ঘৰত যদি মনত খুব কষ্ট দিছে সেই কষ্ট বিভিন্ন কাৰণত হ'ব পাৰে তেতিয়া মহিলাগৰাকীয়ে কি কৰে তেওঁ পটককৈ পুলিচ কাছাৰীলৈ যাবলৈ ভয় কৰে কি কৰিম কি নকৰিম সাধাৰণ মহিলা ক'লৈ যাম গতিকে সেই ক্ষেত্ৰত সমাজ কল্যাণ বিভাগৰ আমাৰ যিগৰাকী জিলা সমাজ কল্যাণ বিষয়া আছে বা আন বিষয়া তেওঁলোকৰ ওচৰত গ'লেও তেওঁ যদি ঘৰুৱা হিংসাৰ বলি হয় তেওঁ যদি সামাজিক হিংসাৰ বলি হয় বা যিকোনো হিংসাৰ বলি হ'লে তেওঁ আমাৰ সমাজ কল্যাণ বিভাগৰ বিষয়াক লগ কৰিলে তেওঁ তেনেকুৱা ধৰণৰ উপদেশ দিব পাৰিব আৰু কাৰ্যক্ষেত্ৰত কাম কৰিব পাৰিব এতিয়া আমাৰ আজি এই 16 দিন জোৰা অহা 10 ডিচেম্বৰলৈকে 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে সজাগতা সভা গোটেই গাঁওবিলাকত এই মহিলাৰ যিটো মানে মহিলাৰ এগেইনষ্টে যিবিলাক ভায়োলেন্স হয় বা এট্ৰচিটি হয় সেইবিলাকৰ উপায় কি হ'ব তেওঁলোকে লিগেলি কেনেকৈ মানে এয়া পাব সংবিধান পাব সোনকালে গতিকে সেই সংক্ৰান্তত সজাগ কৰিবৰ কাৰণে এই 16 দিন বিভিন্ন কাৰ্যসূচী লৈ গাঁৱে ভূঞে আৰু আজি আমাৰ এয়া মাননীয় জিলা উপায়ুক্ত মহোদয়া ইয়াত আহি পেলাই আজি ফৰ্মেল অনুষ্ঠানটো উদ্বোধন কৰি গ'ল তেওঁ সকলোকে দিহা পৰামৰ্শ দিলে আৰু আমিও আমাৰ গোটেই অংগনবাদী কৰ্মী স্কুলৰ ছাত্ৰ ছাত্ৰী বা যিমান অনুষ্ঠান আছে গোটবিলাক সকলোকে মাতি আজি সজাগতাৰ উদ্দেশ্যে এই ৰেলী আৰম্ভ কৰিছে আৰু মই আশা কৰিছোঁ যে আমাৰ বিভাগে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যিমানখিনি পদক্ষেপ লৈছে যিমানখিনি কাম কৰি আছে আমাৰ এই সমাজত থকা অংগনবাড়ী কৰ্মীসকল অৰ্থাৎ তেওঁলোক শিশুসকলৰ মাতৃৰ দৰে বা শিক্ষয়িত্ৰীৰ দৰে এগৰাকী চিকিৎসকৰ দৰে গতিকে কেইবাটাও ডিপাৰ্টমেণ্ট আমি লগ লাগি এই মহিলাৰ সজাগতা আমি মানে ঘৰে ঘৰে দিব লাগে যে অকল আমাৰ অফিচতে থাকিলে নহ'ব এইখিনি আমি কেনেকৈ গাঁৱে ভূঞে বিলাব পাৰিম সেই উদ্দেশ্যে সমাজ কল্যাণ বিভাগে এই 16 দিনীয়া কাৰ্যসূচী মানে এট্ৰচিটি এগেইনষ্ট ওমেন এণ্ড এডালেচন গাৰ্লছ ওমেন চাইল্ড এইবিলাক এটা সময়ত মানে এনেকুৱা হৈছে এতিয়া যদি আমাৰ 1000 মানে ল'ৰাৰ জন্ম হৈছে তাৰ বিপৰীতে হয়তো কোনো জেগাত 900 মানে 45জনী ছোৱালী জন্ম হৈছে গতিকে বাকীখিনি ক'লৈ গ'ল গতিকে এই যে ভ্ৰূণ হত্যা কন্যা ভ্ৰূণ হত্যা তাৰ পৰাই আৰম্ভ কৰি সমাজত চলি থকা বিভিন্ন
হিংসাত্মক ঘটনা যিখিনি মহিলাৰ বিৰুদ্ধে হৈ আছে সেইখিনিৰ বাবে ৰাইজক সজাগ কৰি আমাৰ কেইবাটাও ডিপাৰ্টমেণ্ট লগ লাগি তেওঁলোক কেনেকৈ লিগেলি উপকৃত হ'ব পাৰে সেই উদ্দেশ্যে সজাগতা হোৱাটোৱে আজি আমাৰ উদ্দেশ্য। नोंथांमोननि थाखाय बेखेवबाय गियाथि गाउन बान्सबारि रेन्ज मानास नेशनेल पार्कआव समायना दावराइ जंगल रिजर्ट। बे रिजर्टआव नोंथांमोना जिप राइड, इलिफेन्ट राइड, टी टावर, रिभार रेफ्टिं, भिलेज भिजिट्स, फ्रिबेलि इथनिक फुड, माल्टि कुजिन बायदि बायदि सुबिदा थागोन। बुकिं खालामनो आरो गोबां मिथिनो थाखाय फन खालामनो हागोन 6900226214 9954961665 8638 360 282 9859 161 912 दावराइ जंगल रिजर्ट मानास नेशनेल पार्क कियाथि गाउन।